নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া আমাৰ গাঁৱত মাৰ গাঁও হয়। নাম হৈছিলে, নাম হওঁতে আমাৰ গুৰুজন আহিছে গোসাঁইক নামঘৰত আনি দেখিছেনে বাৰু, এইজনী মোৰ সখী হয়, অকণমান উঠাই ল'লোঁ। আৰু এয়া যোনসকলে শৰণ লোৱা নাছিলে তেওঁলোকক শৰণ ভোজন দিয়া হৈছে। আমাৰ মানুহজনেও লৈছে বাৰু। আৰু এয়া সেয়া ল'ব অকণমান চুৰিয়াই দেখিছেনে, সকলোৱে চুলি খুৰাই লৈছে, টপলা হৈ লৈছে দেই। শৰণ ল'লে চুলি খুৰাব লাগে। আৰু এয়া আমি চাকি এগছ জ্বলাই ল'লোঁ। এয়া সিংহাসন, কৃষ্ণ প্ৰভু সকলোকে ভালে কুশলে থাকিবলৈ শক্তি দিব যেন আৰু তাৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া বাহিৰৰ পৰিৱেশ, নামঘৰৰ গেটৰ পৰিৱেশটো কি সুন্দৰ লাগিছে দেখিছেনে। এয়া আৰু বহুত মানুহ হৈছে। এয়া ৰাতিপুৱা টাইমত, মই পিছবেলা টাইমত উঠোৱা নাই। আৰু এয়া গৈ ভাত এঘৰামান খাই লৈছোঁ। আৰু এয়া ফটো উঠিবৰ কাৰণে অকণমান পজ লওঁতে ভিডিঅ' হৈ থাকিল, তাকে অকণমান দেখুৱাই দিলোঁ। বাই বাই।